ফ্ৰেণ্ডছ, আমি আজি আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আমি আজি আলোচনা কৰিম এটা বিশেষ বাতৰিৰ ওপৰত। সেইটো হৈছে আমাৰ শিক্ষক সমাজৰ লগত জড়িত। আৰু আচলতে এই বাতৰিটো এটা নিৰ্দেশনা আহিছে, আৰু সেই নিৰ্দেশনাটো আহিছে অসমৰ দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা। আৰু এই নিৰ্দেশনাটো প্ৰতিখন জিলাৰ উপায়ুক্তলৈ ইতিমধ্যে আহি পাইছে। কিনো নিৰ্দেশনা আছে আমি চাই ল'ম। তাৰ আগতে আপোনালোকক মই এটা অনুৰোধ কৰোঁ যে মোৰ এই যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পায়, তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব যিমানখিনি পাৰে, আৰু কমেণ্ট কৰিব যে মোৰ যদি কিবা ভুল ভ্ৰান্তি হৈছে শুধৰাই দিব। বাতৰিটো নেকি সেই সম্পৰ্কে দেখুওৱাৰ আগতে মই আপোনালোকক কৈ থওঁ, এই বাতৰিটো এটা শিক্ষক সমাজৰ লগত জড়িত বাতৰি। শিক্ষকসকলে এই ক'ভিড-19 মহামাৰীৰ ফলত যি কৰ্মবিৰতিত আছে, সেইকাৰণে অসম চৰকাৰ তথা দুৰ্যোগ প্ৰশমন বিভাগে তেওঁলোকক কিছুমান কামত নিয়োজিত কৰিবলৈ বিচাৰিছে। মই আৰু ঠিক নকওঁ, আপোনালোকে নিজেই চাই লওক বাতৰিটো কি আছে। থেংক ইউ। শিক্ষক সমাজক নিয়োজিত কৰাৰ কথা কৈছে, তাত স্পষ্টকৈ উল্লেখ কৰিছে নেকি যে এতিয়া LP স্কুল, হাইস্কুল নে কলেজ, কোনটো শ্ৰেণীৰ শিক্ষকক নিয়োজিত কৰাৰ কথা কৈছে? হয়, নিশ্চিতভাৱে স্পেচিফিকেলি কোৱা হৈছে যে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে ইতিমধ্যে প্ৰতিখন জিলাৰ উপায়ুক্তক যি নিৰ্দেশনা জাৰি কৰিছে, তাত প্ৰতিখন স্কুল, প্ৰতিখন মহাবিদ্যালয়, তাত সকলো স্তৰৰ শিক্ষক সমাজ ইয়াত জড়িত হ'ব লাগিব বুলি কৈছে। যিসকল লোক ইতিমধ্যে ক'ভিড-19ৰ যিবোৰ ব্যৱস্থাপনা আছে, সেই ব্যৱস্থাপনাত যিসকল জড়িত হোৱা নাই, সেই